নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে মোৰ ভিডিঅ'। আজি ওলাই আহিলোঁ অলপ মামাহঁতৰ ঘৰৰ পিনে, আৰু লগত মানে মামা যাব আৰু লগৰ এটা যাব। তাৰপৰা মাছ ধৰিব যাম মানে আজি ৰাতিপুৱা ওলাই আহিলোঁ, চকু তকুবোৰ ফুলি আছে। বাকী ওচৰতে বিয়া এখন আছে, গান চান শুনি আছে চাগে। বাকী যাম আৰু মাছ ধৰিবলৈ। বাকীখিনি ভিডিঅ' আগলৈ চাই থাকক। কাপোৰবোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া, আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। স্পৰ্টিংটো একেটা পিন্ধি আছোঁ। তাৰপৰা বাকী জাল চালবোৰ লৈ ল'ম, দেখাম ব'লক। জাল চালবোৰ লৈ ল'ম একদম পূৰা। জালে নিবি নেকি? এখন জালে নিবি নেকি? গাহৰিটো কিমান দিন হ'ল? এইটো এখন জালে নিম ন? ৰাতিপুৱা কি খালি? ভাত খালি নেকি? আৰু কি খালি? ভাত আৰু চাহ। মামাহঁতৰ ঘৰটো বনি আছে। বাকী পিছফালৰ জেগাডোখৰ কিনাৰতে নদী আছে। আমাৰে আৰু এইডোখৰ গাঁওখন, মই থাকোঁ বেলেগত মানে। গাঁওখন এইডোখৰতে মোৰ ঘৰটো এইফালে আছে। বাকী গাঁৱৰ ঘৰটো, তাৰপৰা মামাহঁতৰ ঘৰটো এইটো। এই ঘৰটো বনাই আছে। বাকী মানে ভিডিঅ'টো দেখালোঁ আৰু এখন নেটকে নিম মানে। তাৰপৰা বাহনখন তাতে আছে। ভিডিঅ'বোৰ আগলৈ চাই থাকক, গম পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। মুখত চিখৰ ভৰাই আছোঁ, একো ক'ব পৰা নাই মানে। বাকী গৈ থাকোঁ আৰু। এতিয়া লোকেশ্যনটোত আহি পালোঁহি। এয়া মানে অলপ ডাল চাল কাটিছোঁ। নদীত মানে জেঙো দিম না, মামাহঁতৰ জেং দিব, তাৰপৰা নিচাহঁতৰ জেং দিব। সেইটো কাৰণে জেং চেং অলপ কাটিলোঁ। বাকী মাছ ধৰিব যাম আকৌ, মানে অলপ দেৰিকৈ যাম। আধা ঘণ্টা এঘণ্টামানৰ পিছত ডাল চালবোৰ কাটি লৈছোঁ। বাকী ভিউ চাওক কেনেকুৱা ধুনীয়া। হাবিৰ মাজত আহিছে একদম পূৰা। এখন ভাইটি বাৰী বুলি কয়, মানে আমাৰ নিচাটো বাৰী। এই যে নাই কিটচালিয়া আমাৰ এটা। কিবা এটা কৈ দে মামা, কিবা এটা কৈ দে। মই ভাত বনাই আছোঁ এতিয়া, খাম আৰু অকণমান দেৰি পিছত হ'লে মানে। হয় নি? বাকী ভাতটো চিনি পাই নহয়, ৰাইচ চাউলৰ কি ভাত? কি ভাত? সি এনেকুৱা ভাত বনাই আছে। মাছ চাছ ধৰিবলৈ গ'লোঁ, কেলা মাছ চাছ নাপালোঁ। বাকী নদীতে এইখন কি বুলি কয়, এইখন টঙিখনকে দাঙি চাওঁ বোলো। তাকে আহিলোঁ নদী কিনাৰলৈ। টঙিখন এতিয়া দাঙিম চলেগে। বিয়া ঘৰত পূৰা গান চান বাজি আছে। মানে পুখুৰীটোত সোমাম। পুখুৰীটো কোনফালে সোমাই? কোনফালে গ'লি? কোনফালে গ'লি? মই ভিডিঅ'টো বনাবলৈ গৈছিলোঁ, হেৰি আছে বন, এই হেৰি বন আছে, নীলা জীৱন। ক'তকৈ সোমাই বন আহিছোঁ। একদম হাবিৰ মাজে মাজে সোমাই আহিছোঁ। ইয়াত জেগা এডোখৰ দেখাম ৰ'ব দেই, চাব। এইডোখৰতে অকণমান মানে জালখন ভৰাই চাওঁ বুলি ভাবিলোঁ। জালখন ভৰাম এতিয়া। মামা নামি গৈছে। বাকী ভিডিঅ'টো আগলৈ চাই থাকক। এইডোখৰত অকণমান আছে আৰু। ধৰিবলৈ গৈছিলোঁ, মাছ নাপালোঁ। তাৰপৰা বাকী একদম মন চন দুখ হৈ আছে, পানীটো বাঢ়ি আছে যে, সেইটো কাৰণে। মাছকেইটা পালোঁ চাওক, এইকেইটা মাছ। তাকে কি কৰিম আৰু। তাৰপৰা হেৰি আকৌ, ঘৰতে টঙিখন দাঙি চাওঁগৈ, যদি মাছ ওলায় তেতিয়া মাছ ধৰিম আৰু। তাৰপৰা গা চা ধুই যাম আৰু ঘৰলৈ। বাকী আগলৈ ভিডিঅ'বোৰ চাই থাকক। ধুই বিন্দাছ গৈ আছোঁ অকণমান ওলাই মানে। তাৰপৰা বাকী ফুৰিবলৈ গৈ আছোঁ। বাকীখিনি আগলৈ চাই থাকক। মই মানে এতিয়া বিয়া এখন খাবলৈ যাম, বিয়া এখন দেখামগৈ। বাকী ৰাস্তাটো বেয়া, ধূলি একদম পূৰা। বিয়াখন খামগৈ এতিয়া, চাব একদম বিন্দাছকৈ গৈ আছোঁ। বিয়া খালি নাই? বিয়া বিয়া খালি নাই? কিবা এটা কৈ বিয়া খালি নাই? বিয়া খালোঁ। বিয়াত কি খালে? এই আন্ধাৰ হৈ গ'ল পূৰা, এতিয়া আন্ধাৰ হৈ গ'ল মানে।
আন্ধাৰ হৈ গ'ল পূৰা, এই চাকি তাকি জ্বলাই দিলে, ফ্লাছ জ্বলাই ভিডিঅ' বনাইছোঁ। তই যাবিনে? তই বিয়া ঘৰলৈ যাবি নে? যাবি? বিয়া ঘৰত কি কি খালি আজি? ভাত খালোঁ, দাইল খালোঁ, আৰু গাইছ আমাৰ এনাই দেই, মোৰ একদম মাক হয় এজনী, এনাই হয়, মুখখন তাতে ভালকৈ চাবলৈ যায়। এজনী আমাৰ এনাই, একদম মজাকৈ চাই লওক। আমাৰ এনাই ভালকৈ চাই লওক। বাকী বিয়া ঘৰলৈ যাম আৰু বিয়া ঘৰত বস্তু চস্তু দেখাবলৈ আছে, দেখাবলৈ নহয়, দিবলগীয়া আছে দৰা ঘৰত। তাৰপৰা আৰু বাকী ভিডিঅ'খিনি দেখাই আছোঁ আৰু নেকি। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইকটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব, কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত কেনেকুৱা লাগিছে। আগলৈ ভিডিঅ'বোৰ মই ভিডিঅ' কৰি দেখাই আছোঁ, আপোনালোকে এনজয় কৰক। কৈ দিয়া, কৈ যাব। ইমান কেলে কান্দিছিল এইটো ক? মতালৈ ইমান কান্দে? ইমান মতালৈ কান্দে? কেলে কান্দিছিলি? বায়ে কাৰণে কেলে? আমি এতিয়া বস্তু দিবলৈ গৈ আছোঁ। ৰাতিপুৱা মানে দিনত যে কৈছিলোঁ এই বস্তুখিনি দিবলৈ গৈ আছোঁ। তাৰপৰা বাকী ভণ্টিজনী মানে টাইটেলটো দেখিলে আৰু থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে ভণ্টিজনী কোনজনী। আৰু বাকী মোৰ জোৱাই হৈছে দেই, জোৱাই হৈছে, চব হৈছে আৰু লগৰো হৈছে, কিবাও হৈছে, ধেৰ আছে। আৰু লগত ভিনদেউহঁতি আহিছে, এয়া ভিনদেউ, লগতে ভাইটি এটা আহিছে। আগত গাড়ীত ড্ৰাইভাৰ আৰু কোনোবা বহি আছে। ভিনদেউ কিবা এটা কৈ দিয়ক। কিবা এটা কৈ দিয়া। য়ং বয় একেলগে এনজি চেঞ্জি পিন্ধি অৱস্থা বেয়া একদম পুৰা। ঠিকে আছে। বাকী ভিডিঅ'বোৰ আগলৈ চাই থাকক আৰু শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইক এটাটো ভিডিঅ' নে কি হৈছে। এতিয়া ভিডিঅ'টো আকৌ বনালোঁ, মানে কৰিলোঁ 12টা কিমান ছোৱালী ঘৰত বস্তু দি মেলি আহিলোঁ। অহাৰ পিছত এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ বিন্দাছ শুমগৈ। বাকী মানে দেখুৱাব নহ'ল আৰু ছোৱালী ঘৰৰ মানুহবোৰ মানে অলপ দিগদাৰ ভাল নালাগিলে মানে ছোৱালী ঘৰৰ মানুহ ভালেই, খালি ভিডিঅ' কৰিবলৈ অলপ ভাল নালাগিলে। বাকী এতিয়া মানে ঘৰলৈ গৈ আছোঁ। বাকী ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বাকী বাই বাই।